এখন আছে এখন ইমানবোৰ গাড়ী আই20 5.5 লাখ ই অকল ফটো আছে নমস্কাৰ বন্ধুসকল পুনৰ এক অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আধা ৰাস্তাৰ পৰা আৰম্ভ কৰিবলগীয়া হ'ল ভবা নাছিলোঁ আজি এফালে আহিম বুলি কিন্তু আহোঁতে এটা কাম হৈ গ'ল লখিমপুৰত অকণমান কাম এটা আছে ভাইটিভাগৰ আমি তালৈ যাম আৰু যিমানটো পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম যে লখিমপুৰলৈ যাওঁতে একচুৱেলি আমি কি কৰিব গৈ আছোঁ চাবলৈ হ'লে শেষলৈকে চাই থাকক ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ড্ৰাইভাৰ দাদা এখন লালুক পাৰ হৈ আহিলোঁ এতিয়া একচুৱেলি মোৰ ভিডিঅ' লালুকৰ পৰা যদি কোনোবা যায় প্লিজ কমেণ্ট কৰি জনাব এবাৰ বন্ধুসকল আমি আহি পাইছোঁ ইয়াত পহুমৰা এফালেদি যাব পাৰি আপোনাৰ কেমিন অৰুণাচল প্ৰদেশ এতিয়া অৰুণাচল প্ৰদেশলৈ যোৱা ৰাস্তা পাব পাৰে ইয়াৰ পৰা আৰু এইফালে আমাৰ গন্তব্যস্থান ডেষ্টিনেশ্যন নৰ্থ লখিমপুৰ টাউন এতিয়া লখিমপুৰৰ চবতকৈ ভাল লগা মন্দিৰ ভাগ দেখাম এতিয়া মই আপোনালোকক এইটো আছে বাইপাছ বনাই আছে লখিমপুৰ টাউন নোপোৱাকৈ এইফালে বাইপাছ আছে ডাইৰেক্ট যিবিলাকে ধেমাজি পাছিঘাট ডিব্ৰুগড় যাব বিচাৰিব এইফালে যাব পাৰিব কিন্তু এতিয়ালৈকে কমপ্লিট হোৱা নাই কনষ্ট্ৰাকশ্যন চলি আছে গতিকে এতিয়া নহ'ব কেইদিনমানৰ পিছৰ পৰা এইটো মুকলি কৰি দিয়া হ'ব সম্ভৱতঃ গতিকে আমি আহি পাই গ'লোঁ লখিমপুৰ ৱেলকাম টু লখিমপুৰ দেখিছেনে বাৰু তো ব'লক এতিয়া ঠিক আছে নাৱৰ ওপৰত অৱস্থিত মন্দিৰ লখিমপুৰৰ গণেশ মন্দিৰ লখিমপুৰৰ গণেশ মন্দিৰ আপোনালোকক মই অকণমান দেখাব চেষ্টা কৰিছোঁ এয়া লখিমপুৰৰ গণেশ মন্দিৰ আপোনালোকে আহিলে নিশ্চয় এবাৰ ভিজিট কৰিব ব'লা নিছানৰ গাড়ীৰ শ্ব'ৰুম খুলিছে নিছান ডাষ্টান তাৰপিছতে অৰুণাচলত আছিলে এতিয়া নাছিলে বান্দৰদাত অকণমানকৈ আছিলে কিন্তু বহুত ধুনীয়াকৈ ডাঙৰকৈ নতুনকৈ খুলিছে কোনোবাই যদি ইচ্ছা কৰে আহি ভিজিট কৰিব পাৰে লখিমপুৰ পোৱা আগে এইফালে আছে নিছান ডাষ্টান এইফালে আছে টাটা মটৰ্ছৰ শ্ব'ৰুম এইফালে আছে টাটা মটৰ্ছ চাব পাৰে এঘণ্টা আছে ছেকেণ্ড হেণ্ড গাড়ী এইটো টাটা মটৰ্ছ আমি এতিয়া পালোহি লখিমপুৰ টাউন লখিমপুৰ ঠাকুৰবাৰী পাইছোঁহি এতিয়া আমি ঠাকুৰবাৰীৰ ৰাস্তাত লখিমপুৰ ঠাকুৰবাৰীৰ এইটো হৈছে চেমচাং কেয়াৰ আপোনালোকে যদি কোনোবাই চেমচাঙৰ মোবাইল বনাব বিচাৰে এইটো চেমচাং কেয়াৰটো লখিমপুৰ ডিষ্ট্ৰিক্টত সেইটো এনেকৈ আছে আহিব পাৰিব বন্ধুসকল আমি আহি পালোহি লখিমপুৰ গতিকে লখিমপুৰত আজি আপোনালোকে এটা বেলেগতকৈ বেলেগ বস্তু দেখাম বুলি ভাবিলোঁ তো বেলেগ মানে কি আছে গাড়ী যি কোনোবাই যদি ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি ভাবি আছে তো ভিডিঅ'টো তেখেতলোকৰ কাৰণে বেছিকৈ প্ৰিফাৰ কৰিম চাব পাৰে বহুত ভাল ভাল কণ্ডিশ্যনৰ ধুনীয়া গাড়ী পাব ইয়াত আৰু কাগজ পত্ৰৰ পৰা ধৰি চব ক্লিয়াৰ তেখেতলোকে কৰি দিয়ে তো ব'লক আমি ভিতৰলৈ যাওঁ আৰু চাওঁ কি গাড়ী কালেকশ্যন আছে কালেকশ্যনৰ সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বিশেষকৈ শ্বেয়াৰ কৰি দিব গাড়ী ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি ভাবি আছে বহুত ভাল কণ্ডিশ্যনৰ গাড়ী ল'ব পাৰিব আৰু কাগজ পত্ৰ কিবা সেইটো কাৰণে টেনশ্যন ল'বলগীয়া একো নাই আমি চাওঁ কি কালেকশ্যন আছে আৰু কেনেকুৱা টাইপৰ গাড়ী আছে কম দামত ভাল গাড়ী পাব নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনাক বিশেষকৈ আপোনাৰ চেনেল সবিশেষ আপুনি অলপ দেখাই দিব যে কি আছে আপুনি ব'লক তেতিয়াহ'লে ভালকৈ দেখাই দিব কি আছে কি গাড়ী এখন ৰিটছ ন হয় আমাৰ 2012 চনৰ গাড়ী হয় ৰিটছ টপ মডেল হয় এচি পাৱাৰ ষ্টাইং পাৱাৰ উইণ্ডো আপোনাৰ এয়াৰ বেগ এল' হুইল কমপ্লিট আছে এইখনৰ প্ৰাইচ কিমান হ'ব প্ৰাইচ হ'ব আপোনাৰ 2,20,000 2,20,000 নেগচিয়েবল হয় নহয় ন কম বেছি অলপ কম বেছি অলপ কম বেছি হ'ব গাড়ীখনৰ এবাৰ ভিউ দেখাই দিছোঁ টায়াৰ চাব পাৰে টায়াৰ বহুত ধুনীয়া হৈ আছে তাৰপৰা ভিতৰটো দেখাই দিছোঁ আপোনালোকক ৱাও ৰিয়েলি বহুত ধুনীয়াকৈ ৰাখিছে এখন স্কৰপিঅ এখন কেতিয়া মডেল 2016 চনৰ হয় 2016 দামটো আহিব আপোনাৰ 750 কোনটো মডেলটো এইটো S8 S8 মডেল S8 মডেলৰ স্কৰপিঅ
750 নেগচিয়েবল হ'ব, বস্তুটোৰ দাম কম বেছি হ'ব, আপোনালোকে যদি আহে ইয়াত মিলাই দিব, চাব পাৰে। এবাৰ ভিতৰত চাওঁ না দিবম দা। এইটো মজা হৈ আছে, চাব পাৰে। কিমান চলিলে এইখন দিবম দা? এখন আছে ইয়াত বেলেনো, মাৰুতি চুজুকি বেলেনো আছে এখন। এখন কেতিয়া মডেল? এখন নতুন নেকি অকণমান? আচ্ছা, এইটো 2018 মডেল। ছিকিম টুৰলৈ গৈছিলে, আহি পাইছে এই জাষ্ট। গাড়ী চাওক, ইন'ভা আছে, মাৰুতি অমিনি আছে, I10 আছে, সেইখনো নহয় জানো? ইয়াত যিমানবোৰ গাড়ী কালেকশ্যন দেখিছে বন্ধুসকল, চব চেল ফৰ চেল, চব বেচাৰ কাৰণে আছে। মই অকণমান কৈ দেখাই দিছোঁ আপোনালোকক। 2.5 লাখ টকাৰ I20, 12 চনৰ গাড়ী। কিমান চলিলে এখন? 48,000 অনলি। মাই গড, হুণ্ডাই গাড়ীয়ে 1 লাখ কিলোমিটাৰলৈকে ৱাৰেণ্টি দিয়ে, এখন চলিছে 48,000 অনলি। তো চাব পাৰে, অভিয়াছলি বহুত ধুনীয়াই হ'ব। আৰু এইখনৰ সবিশেষ চব অকণমান বাহিৰত থৈছে, লেতেৰা হৈছে। এখন কিমান? 14 চনৰ ইন'ভা। 14 চনৰ ইন'ভা। এখন দাম কিমান হ'ব? এখন 5.5 লাখ। 5.5 লাখ অনলি? ৱাও, চক। 2014 চনৰ ইন'ভা 5.5 লাখ দাম কৈছে। অকণমান অগা পিছা হ'ব, ইমান সস্তাত একচুৱেলি ইন'ভা। যাৰ যোন ইণ্টাৰেষ্টেড আছে তেওঁলোকৰ কাৰণে এইটো বহুত ধুনীয়া অফাৰ আছে, আহিব পাৰে। আৰু ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংক দি দিম, ফোন নম্বৰ দি দিম, চব আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব আহোঁ বুলি ক'লে। এখন আছে চুইফ্ট ডিজাৰ, এইখনৰ দাম কিমান হ'ব? এইখনৰ দাম আছে আপোনাৰ 3 লাখ। এইখনৰ দাম 3 লাখ। 3 লাখ টকাত চুইফ্ট ডিজাৰ গাড়ী। কেতিয়া মডেলটো? 12 চনৰ চুইফ্ট ডিজাৰ। কিমান চলিলে এখন? আপোনাৰ 98,000। আৰু ইয়াত দিবমদা কি কি গাড়ী পোৱা যায় আপোনালোকৰ? এইখন আছে ন? কমাৰ্চিয়েল আছে এখন। আচ্ছা, এখন কমাৰ্চিয়েল নম্বৰ। এখন 2015 চনৰ গাড়ী। হয় হয়, 2015 চন, 22,000 কিলোমিটাৰ চলিছে গাড়ী। আৰু এইখন আপোনাক দিয়া হ'ব 2 লাখ টকাত। 2 লাখ টকাত এইখন দিয়া হ'ব। 15 চনৰ গাড়ী ন? 15 চনৰ গাড়ী। গাড়ী কণ্ডিশ্যনটো বহুত ধুনীয়া হৈ আছে বাৰু। কাগজ পত্ৰ চবৰে অ'কে আছে ন? আৰু কাগজ পত্ৰটো চব আপোনালোকে কৰিয়ে দিয়ে চব? এখন I10। এখন কেতিয়া মডেল I10? 2011 চনৰ I10। আচ্ছা আচ্ছা, 2,10,000। অলপ অগা পিছা হ'ব, স্পৰ্ট মডেল। এখন চাব পাৰে, টাটা মোবাইল আছে এখন। আচ্ছা, এখন বহুত জৰুৰী গাড়ী, EX মডেল। তো চাব পাৰে, ইয়াত থৈছে এনেকৈ, অলপ লেতেৰা পেতেৰা হৈ আছে বুলি তেনেকুৱা নহয়, ভাল ৰানিং কণ্ডিশ্যনত থকা গাড়ী, চলাই থাকে। এখন আছে টাটা AC। মহেন্দ্ৰ জিটো, 2 বছৰ হৈছে এখন গাড়ী। এখন টাটা জিপ, অকল 70,000 টকা। অকল 70,000 টকাত এখন চাওক। কোনোবা সৰু সুৰা ব্যৱসায় কৰিম বুলি যদি কম পইচা ইনভেষ্ট কৰি কিবা ব্যৱসায় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এখন তেখেতলোকৰ কাৰণে বহুত ভাল হ'ব। এতিয়া গাড়ী চব ৰানিং কণ্ডিশ্যনত নাই জানো? এইখন ৱাইগানাৰ আছে, কোনোবা আৰ্মি মানুহৰ আৰ্মি লিখি থোৱা আছে। কিমান আছে এইখনৰ দাম? 2,10,000। অলপ মিলাই দিবনে আহিলে কোনোবা? অলপ মিলিব। মোৰ চেনেলৰ মোৰ ভিডিঅ' চাই কোনোবা যদি আহে, তেখেতলোকৰ কাৰণে কিবা স্পেচিয়েল অফাৰ দিব নাই আপোনালোকে? স্পেচিয়েল অফাৰ কিবা থাকিব আৰু। আচ্ছা আচ্ছা, এইখন ৱাইগানাৰ। এইখন আছে আপোনাৰ 2 লাখ টকাত, এইখন 1.5 লাখত আছে। এইখন 1.5 লাখ। 2010 চনৰ গাড়ী, 1.5 লাখ টকা ৱাইগানাৰ। কোনটো মডেল এইটো? LXI। AC পাৱাৰ ষ্টিৰিং আছে। এইখনো আছে নেকি চেলৰ কাৰণে? এইখন ডাম্পাৰ আছে। কিমান CM এইখন? 300 CM। আচ্ছা, 300 CM আছে। 3 CM 407। এইখনো ৱাইগানাৰ। এইখন 10 চনৰ ৱাইগানাৰ, 1.5 লাখ টকা। তো বন্ধুসকল, JCB পোৱা যাব আপোনাৰ, JCB কামত গৈছে অলপ। আচ্ছা, JCBও আছে। আচ্ছা, তো বন্ধুসকল, ধুনীয়া অফাৰ আছে। সকল, ইয়াৰ গাড়ী কালেকশ্যন দেখুৱালোঁ। একচুৱেলি লখিমপুৰ ডিষ্ট্ৰিক্টৰ যি লখিমপুৰ
টাউন নাপাওঁতে এইকণতে আছে দোকানৰ মই গোটেই ডিটেইল সবিশেষ দি দিম ডেছক্ৰিপশ্যনত ইয়াৰ লিংকছ দি দিম নম্বৰ দি দিম মাৰুতি ডিলাৰ যি মাৰুতি শইকীয়া অটো আছে তাৰ ওচৰতে আছে সমীপত তো আপোনালোকে যদি ভাবি আছে যে কম দামত ভাল এখন গাড়ী চলি থকা কণ্ডিশ্যনৰ ভাল গাড়ী লাগে তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে এইটো ৰেজিষ্টাৰ্ড ডিলাৰ হয় ছেকেণ্ড হেণ্ড ডিলাৰ মানে ইউজ কাৰ ডিলাৰ গতিকে আপোনালোকে যদি কোনোবাই ভাবি আছে এয়াৰ কালেকশ্যন নহয় আৰু কালেকশ্যন আছে ক'ৰবাত গাড়ীবোৰ এতিয়া কোনোবাই লৈ গৈছে কোনোবাই কিবা কামত যাব পাৰে বজাৰ কৰিবলৈ গৈছে বুলি ক'লে ভাল গাড়ী আছিলে তো আপোনালোকে আৰু চাব পাৰিব তো ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই বাই